Realme company এটা নতুন ফোন টিজ কৰি আছে যোনটোৰ নাম হ'ব পাৰে Realme Flash বুলি আৰু এই ফোনটোৰ লগত এটা MagDart নামৰ এটা ওয়্যাৰলেছ চাৰ্জাৰ মানে ওয়্যাৰলেছ চাৰ্জাৰৰ ওপৰত কাম কৰি আছে সো আপুনি স্ক্ৰিনত ফটো কিছুমান দেখাব পাৰে সো মোবাইল ফোনটো এনেকুৱা হ'ব আৰু পিছফালে এনেকুৱা এটা ম্যাগনেটিক চাৰ্জাৰ লগোৱা থাকিব পাৰে যোনটো দি এটা ওয়্যাৰলেছ চাৰ্জিঙৰ এটা পসিবিলিটি আছে ফোনটোত মানে আৰু এটো নিউজ এটা মই ওয়েবসাইটত পাইছো গিজমো চাইনা বুলি এটা ওয়েবসাইট আছে তাতে কিছুমান ফটোজ লিক হৈছে এটা কোম্পানী এটা চাইনিজ ফার্ম এটা আছে তাতে তাৰপৰ কিছুমান ফটোজ লিক হৈছে আৰু যোনবোৰ আপুনি ফটো চাই আছে সো আৰু হে কোম্পানীটো কৈছে এই ফোনটোৰ নাম হ'ব পাৰে Realme Flash বুলি আৰু এই কোম্পানীটো এটো কৈছে যে ইণ্ডিয়াত মানে এই যোনটো ফোন হয় আৰু যোনটো টেকনলজিৰ ওলাইছে যোনটো MagDart ওয়্যাৰলেছ চাৰ্জিং এটো খুব মানে বহুত সোনকালে এটো ইন্ডিয়ান মার্কেটত আহিব পাৰে ৰিভিল কৰিব পাৰে মানে বুজিলে কিন্তু টাইম লাগিব ইমান জলদি নহয় মানে এটো বছৰতে হ'ব মানে অক্টোবৰ সেপ্টেম্বৰ হেনেকুৱা মানত হ'ব পাৰে ফোনটো লিজ সো এটা আমি ভিডিওটো জানিম যে কি হয় এটো বুজিলে সো এটোৰ ওপৰতে ভিডিওটো বনাইছো সো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব একদম এন্ড্ৰইডলৈকে চাব তেতিয়াহে বুজিব যে MagDart ওয়্যাৰলেছ চাৰ্জিং কি হয় আৰু ফোনটোৰ নাম আৰু কিছুমান যোনটো Realme Flash তাৰে কিছুমান স্পেক্স লিখ হৈ গৈছে যে ফোনটো কেনেকুৱা প্ৰসেসৰৰ দিব বা ক্যামেৰা কেনেকুৱা হ'ব বা ডিসপ্লে কেনেকুৱা হ'ব সো এভৰিথিং মই আজি ভিডিওটোত মই ডিসকাস কৰিম সো ভিডিওটো এন্ডলৈকে চাব আৰু মেইন কথা হ'ল যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লও আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লব কাৰণ এনেকুৱা ধৰণৰ মই ভিডিওছ মই চেনেলত আপলোড দিও সো ভিডিওটো ষ্টাৰ্ট কৰো সো फ्रेंड्स ফাৰ্ষ্টতে আমি MagDart ওয়্যাৰলেছ চাৰ্জাৰ কি হয় হেতু আমি প্ৰথম জানি লও সো মানে এটো কেনেকুৱা টেকনলজি হ'ব পাৰে আৰু ফোনটোত ফোনটো মানে Realme Flash ফোনটোত কেনেকৈ কাম কৰিব পাৰে সো MagDart ওয়্যাৰলেছ চাৰ্জাৰ আপুনি এটা দেখিছিলে Apple 12 সিৰিজত এটা আহিছিলে MagSafe সো হেতুৱে হয় মানে এটোকে মানে এন্ড্ৰইডত এটা বনাব চেষ্টা কৰিছে এনেকুৱা এটা ওয়্যাৰলেছ চাৰ্জিং ফাৰ্স্ট টাইম Realme কোম্পানী সো আৰু Realme দুটা ভাৰ্সনত কাম মানে মেইনলি কাম কৰি আছে এটা হৈছে লাইটাৰ ভাৰ্সন আৰু এটা হৈছে বাল্কি ভাৰ্সন মানে লাইটাৰ ভাৰ্সনটোত 15 ওয়াটৰ আন্ডাৰতহে ওয়্যাৰলেছ চাৰ্জিং সাপোৰ্ট কৰিব আৰু যোনটো বাল্কিয়াৰ ভাৰ্সন হ'ব হেতুত আপোনাৰ 15 ওয়াটৰ ওপৰত ওয়্যাৰলেছ চাৰ্জিং সাপোৰ্ট কৰিব বুজিলে আৰু যোনটো ফটোত আপুনি দেখা পাই আছে ফোনটোৰ পিছফালে যোনটো এটা স্কয়াৰ টাইপৰ এটা হেতুৱে হয় আৰু তাৰ ভিতৰত এটা ফেনৰ এটা মানে টেকনলজি ইউজ কৰি আছে যোনটো দি এটা মানে ভিতৰত এটা ফ্যান হ'ব এটো দি মানে সিস্টেমটো কুল কৰি ৰাখিব বুজিলে মানে এটা কুলিং সিস্টেম এটা মানে তাতে বনোৱাৰ এটা ট্ৰাই কৰি আছে কোম্পানীটো এতিয়া মেইনলি আমি কথা পাতিম ফোনটোৰ ওপৰত Realme Flashৰ ওপৰত যে তাতে প্ৰসেসৰ কি পাম বা ডিসপ্লে কেনেকুৱা দিব বা আপোনাৰ ব্যাটাৰী কিমান মানে কিছুমান কি স্পেক্স লিক হৈ গৈছে এই ওয়েবসাইটটো গিজমো চাইনাত সো ফার্স্ট অফ অল আমি কথা পাতিম প্ৰসেসৰৰ যে প্ৰসেসৰ কি দিব মানে কি দিয়া হ'ব সো এনেকুৱা কৈ যায় আছে যে প্ৰসেসৰ Qualcomm Snapdragonৰ 888 যোনটো 5G প্ৰসেসৰ হেতু দিয়া হ'ব আৰু যোনটো ভেৰিয়েন্ট হ'ব মানে ষ্টৰেজ যোনটো মানে দিব পাৰে হেতু হৈছে যোনটো আপাৰ ভেৰিয়েন্টটো মানে শো কৰা হৈছে যে 12GB 256 হ'ব পাৰে 12GB RAM আৰু 256 আপোনাৰ ষ্টৰেজ হ'ব পাৰে আৰু যোনটো ষ্টৰেজ টাইপ হেতু UFS 3.1 হ'ব আৰু যোনটো RAM হেতু LPDDR4X RAM হ'ব এতিয়া আহিব ডিসপ্লে যে ফোনটোৰ ডিসপ্লে কেনেকুৱা দিয়া হ'ব সো এটো ফ্ল্যাট ডিসপ্লে নহব কাৰণ বুজিলে এটো এটা হ'ব কাৰ্ভ ডিসপ্লে Realme ফোনৰ কাৰ্ভ ডিসপ্লে হ'ব আৰু এনেকুৱা দেখা মানে কিছুমান ফটো এনেকুৱা মানে অলপ লাগা যায় এটো কাৰ্ভ ডিসপ্লে হ'ব ফ্ল্যাট ডিসপ্লে নহব আৰু এটো সুপাৰ এমোলেড ডিসপ্লে হ'ব আৰু HDR10+ সাপোৰ্ট কৰিব ফোনটোত বুজিলে এটো দিবই কাৰণ এটো এটা বহুত ফ্ল্যাগশিপ ফোন হ'ব সো 888 হয় Qualcomm Snapdragon 888 ফ্ল্যাগশিপ ফোন হ'ব সো HDR10+ তো থাকিবই আৰু যোনটো ফ্ৰন্ট ক্যামেৰা হয় ক্যামেৰা যোনটো মানে যোনটো ডিজাইন দিব হেতু হ'ব মানে লেফট সাইডে যোনটো পাঁচ হোল হয় এটো লেফট সাইডে দিব সেন্টাৰত নিদিয়ে লাষ্টত আমি দুটা কথা পাতিলো এটা হল ক্যামেৰা আৰু এটা OS সো ক্যামেৰা আপোনাৰ ট্ৰিপল ক্যামেৰা হ'ব তিনটা হ'ব কিন্তু ক্যামেৰাত কোনটো সেন্সৰ ইউজ কৰিব হেতু ইটালৈ মানে ৰিভিল কৰা নাই বুজিলে কোম্পানীয়ে যে 64 মেগা মানে কিমান মেগাপিক্সেল দিব 64 নে 108 হেতু মেগাপিক্সেল মানে ৰিভিল কৰা নাই মানে আই থিংক 108 দিব পাৰে কাৰণ 64 টো বহুত এনেকা Realme ফোনত ইউজ কৰাইছে সো 108 দিব পাৰে আই থিংক মানে মোৰ গেছ এটো কাৰণ ইটালৈ এটো কোৱা নাই যে ক্যামেৰা কিন্তু ট্ৰিপল ক্যামেৰা হ'ব আৰু বাকি দুটাটো 8 আৰু 2 দিব থাকে ডেপথ সেন্সৰ 2 আৰু আল্ট্ৰা ওয়াইড 8 বা এনেকা কিবা দিব কিন্তু ট্ৰিপল ক্যামেৰা হ'ব আৰু যোনটো OS অপাৰেটিং সিস্টেম যোনটো হেতু Android 11 ৰ লগত আহিব with Realme OS 2.0 বুজিলে সো ফাইনালি फ्रेंड्स এখিনিয়ে কিছুমান লিক স্পেক্স আছিল যোনটো ওয়েবসাইটত পাইছিলো মই গিজমো চাইনা বুলি তো তাতে এনেকা শো কৰিছিলে এদিন আগতে সো মানে এতিয়া মোৰ কথা হ'ল যে ফোনটো বনোৱা ভাল হৈছে নে ভাই সো এন্ড্ৰইডত ফার্স্ট টাইম এটোৰ মানে টেস্টিং কৰিছে ওয়্যাৰলেছ চাৰ্জিঙৰ যোনটো কোনো ফোনৰ ইটালৈ এন্ড্ৰইড স্মাৰ্টফোন ম্যানুফ্যাকচাৰিং কোম্পানী কোনো এটাও নাই যে ওয়্যাৰলেছ চাৰ্জিং টেকনলজি এটা মানে লঞ্চ কৰিছে সো Realme নাম্বাৰ 1 হ'ব এন্ড্ৰইড যদি হয় এটো ফোন হ'ব অবিয়াসলি কাৰণ যদি টেস্টিং ষ্টাৰ্ট কৰিছে কিন্তু মানে বনালে নহব এটো কেনেকৈ অপটিমাইজ হ'ব
মানে ভালকে চলিব নাই যেনেকে আপোনাৰ মেক্সেফ যেনেকে এপলত চলে সেনেকে চলিব নাই কাৰণ এন্ড্ৰইডত বহুত স্লো আপডেটৰ প্ৰচেছত বা চলোৱাৰ বাগছ যে দিব কিবা কিবি এনেকুৱা সেইবোৰ কিছুমান প্ৰব্লেম যদি ইয়াতে ঠিক কৰি কিনে যদি আনে তেতিয়াহে বস্তুটো চলিব লং লাষ্টিং কৰিব চ' মোৰ কথা হ'ল যে সিহঁতে কামটো লাহে ধীৰে কৰিব লাগে মানে ইমান জলদি ৰিলিজ কৰি দিব নালাগে ভালকে মানে টেকনলজিটোৰ ওপৰত মানে ৰিচাৰ্চ কৰি কিনে ভালকে বনাই কেনেহে এভেইলেবল কৰিব লাগে মাৰ্কেটত তেতিয়া যোনে কিনিব সিহঁতে জাষ্ট লং লাষ্টিং হয় মানে কিছুমান এনেকুৱা মানুহ আছে মানে বহুত দিন মোবাইল ফোনটো ইউজ কৰে চ' সেইটো কাৰণে ভালকে মানে যোনটো MagDart ৱায়াৰলেছ চাৰ্জিং সেইটো ভালকে বনাব লাগে চ' যাতে মানুহ যোনে কিনিব সিহঁতে লং লাষ্টিং ইউজ কৰিব পাৰে বস্তুটো চ' ভিডিঅ'টো এইখিনি আছিলে যদি আপোনাৰ কিবা যদি ভিডিঅ'টোৰ ওপৰত সুধিব ইচ্ছা আছে কমেণ্টত সুধিব পাৰে আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা মোৰ ৰিলেটেড ভিডিঅ'ছ মই মোৰ ইউটিউব চেনেলত আপুনি পাব এনেকুৱা টেক ৰিলেটেড মানে ইউটিউব ভিডিঅ' চ' লগ পাম তেনেহ'লে ফ্ৰেণ্ডছ আৰু এটা নেক্সট ভিডিঅ' তেতিয়ালৈ বাই বাই